ভাৰত দাসৰ পৰিকল্পনাৰে কলিজাত বাজি থকা এটি সুৰ, কমল ডেকা সমীপে সু। আৰম্ভণি সেইখিনিৰ পৰাই হৈছিল যত সম্ভৱ। উজুতি খাই দুখ পাইছিলোঁ মই, চকু পানী ওলাইছিল তাইৰ। স্বামী হিচাপে কিমান সফল হলো নাজানো, কিন্তু এটা কথা ঠিক, প্ৰেমিক হিচাপে মই সফল। যাক হিয়া উজাৰি ভাল পাইছিলোঁ, তেওঁ এতিয়া মহানগৰীৰ অভিজাত্যৰ পোচাকত মাতাল। এতিয়া বোলে তেওঁক 1 মিনিটৰ বাবে হ'লেও মোৰ আলিংগন লাগে। মই কওঁ, এটা সময়ত সকলোবোৰ তোমাৰ আছিল। মোৰ হৃদয়ৰ দুৱাৰখন খুলিবৰ বাবে টানিব লাগিছিল, কিন্তু তুমি ঠেলি দিলা, যাৰ প্ৰত্যুত্তৰত চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল তোমাৰ আৰু মোৰ কোঠাৰ মাজৰ দুৱাৰ। মোৰ কি দুখ মোৰ মৰম ভাল পোৱাক ভৰিৰে মোহাৰি চূড়ান্ত ঘাত কৰিছিলা তুমি। সেই আঘাতৰ চিন মোৰ হিয়াত আজিও বিদ্যমান। এই কাৰণে মই সফল প্ৰেমিক বুলি ক'লো। সুদীৰ্ঘ 10টা বসন্ত পাৰ হৈ যোৱা পিছতো তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱাৰ নৈখনক ৰুধিব পৰা নাছিল মহানগৰীৰ মায়াৰে। সেয়ে মোৰ নম্বৰ বিচাৰি বিচাৰি ফোন কৰি কৈছিলা তুমি, আই এম সৰি। তুমি এবাৰ